বগা এটা কেছ হ'ল নহয় এটা পাৰ্টি আছে এতিয়া তই যে দেখাছিলি মোক মাটিখিনি সেইখিনি চাই বোলে এতিয়া মাটিখিনি আছে নে নাই ঐ জগলীয়া বাৰু তাৰমানে ৰাস্তাটো অধি নহয় মাটি ল'বই তাৰমানে ফাইনেল এতিয়া কি ক'ত আছে তই হেৰি এটা কাম কৰ তই আহি দেচোন এই আমতলৈ গেলি আৰু কিমান কথা 10 লাখকে কথা 10 লাখকে মাটিৰ দাম মই এতিয়া শুনা নাই অলপ পিছত শুনাম এতিয়া ফোন কৰি চাং নেকি নালাগ লাগি এতিয়া সুধি লওঁ মাটিটো আছেতো আছে একদম ফাইনেল ফোন কৰচোন মানুহজনক দাদা মাটিটো চাব আহিব নেকি আজি 2 ঘণ্টামান লাগব দাম দৰটো হেৰি কৰি লাগব 12 লাখকে লাগব কথা 2 ঘণ্টামান লাগব ঠিকে আছে দিয়ক আমি 2 ঘণ্টাৰ পিছত আপোনাক কণ্টেক্ট কৰিম হ'ব হ'ব দিয়ক 12 যদি হয় আমাৰ 2 লাখ কৰি লাভ হ'ব 2 লাখ কৰি লাভ হ'ব তোমাক 2 লাখ হ'ব মোৰ 2 লাখ হ'ব ঠিক আছে এতিয়া মাটিটো চাই নেকি মোৰতো চোৱা নাই তই যেন জানাই মাটিটো মই চোৱা নাই চাই নেকি একবাৰ চাহ আৰু বেছি ভাল হ'ব বাইকখন ক'ত আছিল বাইকখন মোৰ আছে আগতে আছে তাক গেলি যাওঁ নহ'লে তাকে গেলি যাওঁ দাদা কাষ্টমাৰজন আহি আছে কি কৈছে দাদা আপুনি কি নিবিকে নেকি এতিয়া কি হ'ব হেল্ল' দা কি নিবিকা আছে আৰু মাটিটো আমি মাটিটো দেখালোৱে বুলি যা কাষ্টমাৰ আহি আছে কেনেতে বিকিম বুলি কৈছিলি আগতে এনাই ফাল্টু কৰবা তেল খেতালি গাড়ী সদায় মাহা কামবাৰ খালি মিছা কথা কবা ফোনটো থো কাম নাই নিবিকে এনাই বেকাৰ তেলখিনি খেতালো তোৰ আগেতো সেই খেদাছা মানুহজন বদমাছ কি কৰিম এতিয়া মানুহজন ক'ত যাবি বহুত বদমাছ মানুহ এতিয়া যাবই লাগিল যোৱা কাম নাই আৰু মাথা মাৰি কাম গম পাইছো আমাৰ কপালখান কাম নাই আমাৰ কাম নাই দিয়া লাভ নাই গা বাদ দি যোৱা ডাঙৰ বেলেগ ধান্দা মাথা মাৰাই ভাল বেলেগ ধান্দা মাথা মাৰে ভাল তাই পইচা আহিব অলপ এতিয়া গাড়ীত তেল সদায় দেখা যাব নোৱাৰো চব ভুৱা যো পুষ গাড়ী দুষ গাড়ী বাৰু এইখিনিয়ে বিকাৰ কথা আছিল বাপাৰেতো হ'বই হ'ব যৌ সেইগিলা মাথা মাৰি পেলাই আৰু মাথাত ধান্দা নালগে সেইগিলা বাদ দি সেইগিলা ধান্দা বাদ দি আৰু ওই ঠিকাদাৰে তাতে কাম কৰি আছে ঠিকাদাৰক লাগাল ধৰিছো হ'ব তাতে কিবা এটা মাথা মাৰো যদি ওটা নাই সিদিনাখন ধান্দা আজি পেলাই আৰু বাদ এনেকৈ তেল খৰচ কৰি আকৌ আছো আৰু আজিকালি ব্ৰইলাৰ ফাৰ্মো নচলে হয় নেকি এখন কেতিয়া ললি লৈছো ৰাও কিমান চলাবি কিমান দিন হ'ল গাড়ীখন ল'বা 1 বছৰমান হয় নেকি হয় নেকি নয়ন আৰু বগা মোক বেছি দেখাই নাই মাটিত দালাল কিনো কয় কিন্তু কামত নাই হয় না বাইকখনত তেল ভৰাবৰে পইচা নাথৈ দালাল কৰিব কিনো কয় সেই যাৰ হেৰিটো মাটিটো দেখুৱাইছিল পাৰ্টিটো যে মানে মালিকৰ লগত একবাৰ কথা পাতিব বিচাৰিছিল মালিকে নাইবা চাওঁছি তেল খৰচ কৰি হাতৰে বিষয়ে তাৰমানে বেয়াকৈ কৈ আছে মানুহ আছে দেই পংকজ বোলা এটা আছে আৰু বিমলো আছে মেনাও আছে ঠাট্টা কৰি কাম ঠাট্টা কৰা এটা কাম আছে তহঁতে বোলে দালাল হিচাপ কামৰ ভিতৰত আকৌ নাই বোলে নিজে কি কৰিছি বেলেগ
দিয়ক 7 টকা লাগবে দে ও নিজৰ ঘৰত আছো কি আছো তৰকাৰী দিয়ে ভাতটো আই দাড়ি কাটা চুলি কাটা আনিলো মই যাম আৰু ও নয়ন আৰু বগাছো ন দিনৰ পিছত দাম্পা সাম্পালে পুৰা বৈ দিলি ওই পুৰা কাম আছে ন পুৰা কাম আলে ওই কিবা খাবা নেকি পনি সদি কিবা খান নালগে তুমি কিবা খাবা নালগে সারে যাও Itt vagyunk. ভাল কাম করছো রতে এই মাটির ডালা ছাড়া করার তুই নিজে কষ্ট করে 2 পয়সা পর্যন্ত Én nem tudom, ki dolgozik, az a lényege, hogy magyar idő szerint kezdesz, és amerikai szerint fejezed be. Tehát ez a lényege a multi cégnek, és amihez nem értenek